মই প্ৰথমতে এইবাৰৰ মেট্ৰিকৰ ৰিজাল্টত আমাৰ অসমৰ যিমানখিনি ছাত্ৰ ছাত্ৰীয়ে ভাল ফল দেখুৱালে তেখেতসকলক কংগ্ৰেচুলেশ্যন দিছোঁ আৰু তেখেতসকলৰ অভিভাৱকসকলকো কংগ্ৰেচুলেশ্যন জনাইছোঁ আৰু লগতে বহুত বাধা বিঘ্নিৰ মাজতো অসমৰ এই পৰীক্ষাবিলাক বিভিন্ন সমস্যাৰ মাজতো খুব ভালকৈ পৰীক্ষাটো পাতি আৰু ৰিজাল্টটো দিলে। ইয়াৰ কাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়া, শিক্ষামন্ত্ৰী ডাঙৰীয়া আৰু শিক্ষা বিভাগক মই ধন্যবাদ জনাইছোঁ। আৰু লগতে স্পেচিয়েলি এইবাৰ আমাৰ বিটিআৰৰ কাৰণে ভাল খবৰ, কনষ্টেণ্টলি যিবিলাক ডিষ্ট্ৰিক্ট আমাৰ মেট্ৰিকত লয়েষ্ট বা লয়েষ্ট ছেকেণ্ড, লয়েষ্ট থাৰ্ড, লয়েষ্ট ফ'ৰ্থত আছিলে সেই ডিষ্ট্ৰিক্টবিলাক আগবাঢ়ি বহুত আগত আহিল। এতিয়া চিৰাং ডিষ্ট্ৰিক্ট টপ হ'ল, এইটো আমাৰ কাৰণে ভাল খবৰ আৰু আমাৰ সঁচাকৈ এইটো এটা আনন্দৰ এটা দিন হয় আমাৰ কাৰণে, কাৰণ আমি বহুত সময়ত হতাশ হৈ গৈছিলোঁ যে কিয় আমাৰ ৰিজাল্টবিলাক বেয়া হয়। কিন্তু যোৱা 2 বছৰত আমি বহুতখিনি কাম কৰিলোঁ। আমাৰ অফিচাৰসকলে দিনে নিশা কাম কৰিছে, আমি পষ্টমৰ্টেম কৰিছোঁ, ৰিভিউ কৰিছোঁ, বহুতখিনি এনালাইচিছ কৰিছোঁ, টিচাৰসকলক ট্ৰেইনিং দিছোঁ, এক্সপ'জাৰ কৰিছোঁ, এক্সপ'জাৰ ট'ৰ কৰাইছোঁ বা এক্সচেঞ্জ প্ৰগ্ৰাম কৰাইছোঁ, বিভিন্ন কামবিলাক আমি কৰি আছিলোঁ। আৰু এইবাৰ আমাৰ যোৱা বছৰৰ পৰা আমাৰ শিক্ষা বিভাগৰ ইয়াত যি বিষয়া আছে তেখেতসকলে দিনে নিশা কাম কৰিছে আৰু শিক্ষকসকলৰ লগত খুব ভালকৈ কনষ্টেণ্টলি এটা সম্পৰ্কটো গঢ়িবলৈ চেষ্টা কৰিছিলে। আৰু সেইকাৰণে যোৱা বছৰৰ পৰা আমি স্কুল এডাপশ্যন প্ৰগ্ৰামো আৰম্ভ কৰিছোঁ আৰু এই বছৰ আমি যিবিলাক চি আৰু ডি কেটেগৰী পোৱা এইটো এই মে' আৰু জুনৰ ভিতৰতে আমি স্কুল এডাপশ্যন কৰিম। তাত এজন আমি ভাল ব্যক্তি দায়িত্ব দিম যে এই স্কুলখিনিও আগত লৈ আহিব লাগে। আৰু ইয়াৰ কাৰণে মই ধন্যবাদ দিব বিচাৰোঁ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, কাৰণ 2020ত শান্তি চুক্তি হোৱাৰ পিছত আমাৰ বিটিআৰত শান্তি আহিল আৰু শান্তি অহাৰ লগে লগে এটা ভাল পৰিৱেশ আহিল। যোৱাবাৰৰ APSC ৰিজাল্টত 25জনকৈ আমাৰ অঞ্চলৰ পৰা পাইছে আৰু টপাৰজন আমাৰ আছিলে, BTC অঞ্চলৰ আছিলে বাক্সা জিলাৰ। এইবাৰো APSC ৰিজাল্টত যিটো প্ৰিলিম হৈ গ'ল তাত বহুতখিনি আমাৰ আছে। আমাৰে ছুপাৰ 50ৰ পৰা প্ৰায় 28জন পাবলৈ সক্ষম হৈছে। তেনেকুৱা বহুত ৰিজাল্টবিলাক লাহে লাহে ভাল হৈ আহিছে। মই আশা ৰাখিছোঁ অহা বছৰত আৰু ইয়াতকৈ ইম্প্ৰুভ হ'ব, কাৰণ এই বছৰ আমি বহুতখিনি ষ্ট্ৰীমলাইন কৰিলোঁ আৰু 9-10ৰ ষ্টুডেণ্টৰ কাৰণে এই বছৰ আমি এতিয়াৰ পৰাই প্ৰগ্ৰাম আৰম্ভ কৰিছোঁ যে তেখেতসকলক কাউন্সেলিং কৰা, মটিভেশ্যন কৰা, তেখেতসকলৰ প্ৰব্লেমবিলাক কেনেকৈ ছল্ভ কৰিব পাৰে। আৰু ইয়াৰ লগতে যিখিনি মেট্ৰিক ফেইল হৈছে তেখেতসকলৰ কাৰণেও যোৱা বছৰৰ পৰা আমি প্ৰগ্ৰাম আৰম্ভ কৰিছোঁ। গতিকে মই বাক্সা ডিষ্ট্ৰিক্টৰ আমাৰ IS আৰু গোটেই বিষয়াবিলাকক আৰু বিষয়াসকল আৰু আমাৰ হাইস্কুলৰ শিক্ষক, হায়াৰ ছেকেণ্ডাৰী প্ৰিন্সিপালসকলক কংগ্ৰেচুলেশ্যন জনাইছোঁ। আমাৰ বাক্সা জিলাৰ যিমানখিনি IS আছে অফিচাৰসকলক মই কংগ্ৰেচুলেশ্যন আৰু ধন্যবাদ জনাইছোঁ। প্ৰিন্সিপালসকলকো মই তেখেতসকলৰ ষ্টাফসকলকো হাৰ্ডৱৰ্কৰ কাৰণে মই কংগ্ৰেচুলেশ্যন জনাইছোঁ। কাৰণ মানৱ সম্পদ যিটো গঢ়িব লাগে তাত আমি কোনো কম্প্ৰমাইজ কৰিব নালাগে। এতিয়া গ্ল'বেল কম্পিটিশ্যন হৈছে, তাত আমাৰ ল'ৰা ছোৱালীখিনিক গ্ল'বেল কম্পিটিশ্যনৰ ফালে লৈ যাব লাগিব। তাত যদি আমি মেট্ৰিক পাছ কৰা নকৰাতে যদি থাকিব লাগে তেনেহ'লে গ্ল'বেল কম্পিটিশ্যন কেনেকৈ কৰিম? একে বয়সতে ল'ৰা ছোৱালী স্পৰ্টছ, কালচাৰ, কম্পিউটাৰ চব শিকিব লাগিব আৰু ইয়াৰ কাৰণে আমি অলপ কামবিলাক খুব ছিষ্টেমেটিকেল আৰু ফাষ্ট কৰিব লাগিব। তো ইয়াৰ কাৰণে অসমৰ শিক্ষা বিভাগকো মই ধন্যবাদ জনাইছোঁ। তেখেতসকলে আমাক খুব ছাপোৰ্ট দি আছে, এনি টাইম ফ্ৰিকুৱেণ্টলি তেখেতসকলে টাচ কৰি আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাবাৰ আহি বড়ো সাহিত্য সভাৰ মিটিঙত অপেনলি কৈছে যে ৰিজাল্ট ইম্প্ৰুভ কৰিব লাগে। শিক্ষামন্ত্ৰী ডাঙৰীয়া 3-4 বাৰকৈ ভিজিট কৰিলে। কেইদিনমান আগতে শিক্ষামন্ত্ৰী ডাঙৰীয়াই আমাৰ C আৰু D গুণোৎসৱত যিসকলে C আৰু D গ্ৰেড পালে তেখেতসকলৰ লগত মিটিং কৰিলে। গতিকে এতিয়া বিটিআৰখনত আমি আশা কৰিছোঁ যে শিক্ষাৰ ভাল এটা মহল ক্ৰিয়েট হ'ব, মই এইটো আশা কৰিছোঁ। কথা আজি তেখেতে অসমখন ভাৰতৰ ভিতৰত এটা শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ় দিয়াৰ কাৰণে কাম কৰি আছে। বাট এট দি ছেইম টাইম যিবিলাক 30-40 বছৰৰ পুৰণা বেমাৰ আছিলে এই বেমাৰবিলাক চিৰদিনৰ কাৰণে নাইকিয়া কৰাৰ কাৰণে কাম কৰি আছে। আৰু ইয়াত আজি দেখিবলৈ পাইছোঁ যে যিটো স্থায়ীভাৱে শান্তি অনা, এই স্থায়ীভাৱে শান্তি অনাৰ যিটো কাম মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিলে এইটো বহুত দিশত ইয়াৰ কাৰণে ভাল ফল পাব। অকল শিক্ষাতে নহয়, অৰ্থনীতি উন্নয়ন হ'ব, পৰ্যটনৰ ফ্ৰিকুৱেঞ্চিটো বাঢ়িব, আমাৰ মাজত যিটো সমন্বয় আছিলে জাতি জনগোষ্ঠীৰ যিটো হেৰাই গৈছিলে এইটো লাহে লাহে বাঢ়ি আহিব। চব দিশতে আজি অসম শান্তি হোৱাৰ লগে লগে চব দিশতে আমি আগবাঢ়ি যাব পাৰিম।